মানে কৰবাত যেন জুবিন দা আছে তেওঁ সমাধি ক্ষেত্ৰ দেখা পাম বুলি কেতিয়াও আশা কৰা নাছিলো মানে সোনকালে আমাক জুবিন দাক নিয়াই দিয়ক আমাৰ মৰমৰ জুবিন দা মুক্ত হওক য'তে আছে মুক্ত মনেৰে থাকক তেওঁ জুবিন দা সোণৰ কণী পৰা হাঁহ বুলি পেলাই কিছুমানে ইউজ কৰি আছিলে ৰৈ পিনালে সকলোৱে চাব অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজলে অসম লাইভৰ জৰিয়তে ৰৈ পিনালৰ অকণমান ডিফাৰেণ্ট পাব জুবিন দাক আৰু তেখেতে সেইখন চিনেমাক লৈ বহুত বেছি আশাবাদী আছিল আৰু তেখেতে এইটো কৈ আছিলে যে মই একোৱেই জনা নাছিলোঁ বিগ জিৰ' এট ডেট টাইম সেই জিৰ'টোক কেনেকৈ শূন্যটোৰ পৰা কেনেকৈ কি কৰিব পাৰে সেইটো তেখেতে কৰিছে ক'ৰবাত যদি কিবা প্ৰব্লেমো হৈছে ফাইট কৰি ওলাই আহিব মই সেইখিনিলৈকে ৰখি আছিলোঁ কিন্তু তেওঁৰ সেই নীলা পৰা ফুলা দেহাটো চাম বুলি পেলাই ৰখি নাছিল তেখেত আচলতে মানুহতকৈ অকণমান ওপৰত আছিলে আৰু সেইটো চবেও কৈ আছে আৰু সেইটো যিহেতু মই কাম কৰিছোঁ একেলগে তেখেতৰ লগত যথেষ্টখিনি সময় পাৰ কৰিছোঁ যিখিনি সময়ত আমাৰ নৱপ্ৰজন্মই তেখেতক বহুত ভাল পায় কাৰণ এটাই তেখেতে নৱপ্ৰজন্মক লৈ পেলাই জীয়াইছিলে বহুত আৰু নৱপ্ৰজন্মক জীয়াই থাকিবৰ কাৰণে শক্তি দিছিলে আৰু তেখেতে নতুন নতুন শিল্পী সদায় জন্ম কৰিছিলে সদায় জন্ম দিছিলে আচলতে গতিকে তেখেত জন্মদাতা বুলি ক'লেও ভুল নহয় আৰু জুবিন দাৰ কথা মানে ইমান সৰল প্ৰকৃতিৰ মানে শিশুসুলভ মনৰ আৰু মানে খুব বাচ্চা যেনেকুৱা থাকে নহয় খেলি মিলি যেতিয়া মন যায় গছৰ ওপৰত উঠা দেখিছোঁ গছৰ পৰা পৰি ভৰিখন ডুব পোৱা দেখিছোঁ আকৌ খৰা ভৰিৰে গাড়ী চলাই চলাই পেলাই ক'ৰবাত ফুৰাবলৈ গৈছে ৰাতি কাৰোবাক ধেমালিতে মাতিছে কিবা কৰিছে জোকাইছে মানে খুব ধেমেলীয়া নোহোৱা হোৱা বুলিতো তেখেত ভাবিবও নোৱাৰোঁ আৰু আমাৰ অসমবাসী ৰাইজৰ মনত তেখেতে সদায় সজীৱ হৈ থাকিব যদিও তেখেতৰ ধৰক আমাৰ লগত তেখেত সক্ৰিয়ভাৱে নাই কিন্তু তেখেত আমাৰ লগত সদায় আছে ৰিলেট হৈ আছে জুবিন দা মানে সদায় কৈছিলে আৰু তাই ভাল ছোৱালী গঢ় দৌৰিব পাৰিব তেনেকুৱা আৰু মই যেতিয়া গৈছোঁ আৰু ঘূৰি আহিছোঁ সমাধিখন দেখা পাই প্ৰতিজন মানুহে যেতিয়া জয় জুবিন দা মানে ক'ৰবাত যেন জুবিন দা আছে তেওঁ সমাধি ক্ষেত্ৰ দেখা পাম বুলি কেতিয়াও আশা কৰা নাছিলো মানে মানি ল'বতো পৰাই নাই মোৰতো এনেকুৱা হ'লেগে তেওঁ এতিয়াও গুচি আহি পেলাই ক'ব এই মোক আৰু কোনোবাই ৰখাব পাৰে নেকি আৰু তেনেকৈ চাগে বৌ সেইকণ সাহস লৈ পেলাই আছে নেকি ক'ৰবাত নহয় ক'ৰবাত মানুহক সমালোচনা কৰিব নাপায় আলোচনা ভিত্তিক কথাবোৰ হ'ব লাগে গতিকে আলোচনা কৰক মানুহৰ যি এই দুখৰ পৰিস্থিতিক আজি কিছুমান ক্ষেত্ৰত বৌ কোনোবাই সমালোচনা কৰিছে যিজনী মানুহে গোটেইখিনি জনাই নাই মই কৈছোঁৱে তেখেতসকলে বহুত বিশ্বাস কৰে মানুহক গতিকে সেইজনী মানুহক সমালোচনা কৰাতকৈ আলোচনা ভিত্তিত এটা সমাধান দিয়কচোন সদায় পজিটিভ হ'ব লাগে কথাবোৰ আৰু যদি কোনোবাই জানিছিলে আজি কোনোবা গায়ক বা গায়িকাই হওক বা কোনোবা অভিনেতা অভিনেত্ৰীয়ে হওক যদি জুবিন দাৰ লগত কিবা বেয়া হৈ থকা গম পাইছিলে একমাত্ৰও যদি গম পাইছিলে তেতিয়াহ'লে এটলিষ্ট জনাব লাগিছিলে বৌক জনাব লাগিছিলে তেওঁতো চবক নিজৰ বুলি ভাবিলে কিন্তু তেওঁ কি কৰিলে কি হ'ল তেওঁৰ লগত মানে